হেল্ল' ফ্ৰেণ্ডছ, এয়া আমাৰ পিহু তাৰ ফ্ৰেণ্ড হয়, তাতকৈ 1 years ডাঙৰ হয়, খেলি আছে লগত। আৰু আমি বিহু বজাৰ গৈছিলোঁ, পিহু মই দেউতাক আৰু তাই দেখিছে তাই কাপোৰ চাইছে। তাই কি লাগে কি নালাগে তাই মুঠতে তাই একো নাই মানে দোকানত যি পাইছে সেইটোকে চাইছে আৰু তাৰপিছতে মই বিহুৰ কাৰণে পিঠা বনাইছিলোঁ, তিল পিঠা বনাইছিলোঁ। মই সেয়াও ভিডিঅ' কৰিছিলোঁ যিমান পাৰোঁ, কিন্তু সকলোখিনি দেখাব পৰা নগ'ল। তথাপিও মই তিলপিঠা যি বনাইছিলোঁ সেয়া পিঠা বনালোঁ, কাৰণ বিহুটোৰ কাৰণে আমাৰ এইটো আমাৰ বিহু আমাৰ উৎসৱ হয়, গতিকে আমি এইটো কৰিবই লাগিব। খুব ভাল লাগে, আমাৰ ৰঙালী বিহু হয়, আমাৰ হেঁপাহৰ ৰঙালী বিহু আহিলে মানে আমি সেইকাৰণে পিঠা এইটো মই বনাইছিলোঁ, তিল পিঠা। গতিকে ভাবিলোঁ দেখুৱাওঁ। ভিডিঅ'ত দেখুৱাম বুলি নহয়, আচলতে যিখিনি কৰিছোঁ সেইখিনিয়ে দেখুৱাইছোঁ। পিঠা মই পিঠাৰ কাৰণে বেলেগকৈ ভিডিঅ' কৰা নাই আচলতে। এইটো মই বনাই আছোঁ, ভিডিঅ'টো কেমেৰাটো অন কৰি মই এনেই থৈ দিছিলোঁ। তাৰোপৰি মই ধৰি লওক যিখিনি তিল পিঠা বনালোঁ আৰু পিঠা বনাইছোঁ সেইখিনিও মই আপোনালোকক দেখুৱাম। এয়া তিল পিঠা মোৰ হৈ গ'ল, অলৰেডি বনাই আছোঁ আৰু লাহে লাহে যিমান পাৰোঁ। টাইম লাগে, ঢেঁকীত খুন্দিলে মানে পিঠাটো ভাল হয় বুলি কয়, কিন্তু মই মিক্সাৰতে মই পিচিছিলোঁ পিঠা, ভালেই হৈছিলে পিঠা। এয়া বনালোঁ, এইখিনিও থৈছোঁ বেলেগ বেলেগকৈ। আৰু আগদিনাখনো মই বনাইছিলোঁ তিলপিঠা, সেয়াও মই বেছি নহয় অলপ বনাইছিলোঁ, আৰু বেলেগকৈ অলপ থোৱা আছে। আৰু মই নাৰিকলৰ লাড়ু সেয়াও বনাই থৈছিলোঁ এক্সট্ৰাকৈ, আকৌ পিছত মই বনালোঁ। এইখিনিও মই ভিডিঅ' কৰিছিলোঁ অলপ চলপ, গতিকে দেখুৱাইছোঁ। আচলতে খুব মানে কাৰেণ্ট নাছিলে, এন্ধাৰ ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাই। ৰাতিপুৱা আগবেলা অলপ আছিলে, কিন্তু পিছত কাৰেণ্ট নাই, গতিকে লাইটটো জ্বলাবলৈ ভয় লাগিলে, ৰাতি কিজানি আন্ধাৰ হৈ যায় বা। গতিকে আৰু ঘিলা পিঠা বনাইছিলোঁ, সেইখিনিও মই দেখুৱাইছোঁ। এয়া মই তিলপিঠা আৰু নাৰিকল লাড়ু লস্কৰা বনাইছিলোঁ। তাৰপিছতে ঘিলা পিঠা বনালোঁ, আৰু পিঠা বনাইছিলোঁ, সেইটো মই ভিডিঅ' কৰিবলৈ থাকি গ'ল। নিমকি পিঠাটো, এয়া বিহুৰ বজাৰ। তাই ওখ চেণ্ডেল লাগে বুলি কৈছিলে, গতিকে মই এয়াই দেখুৱাইছোঁ ওখ চেণ্ডেল, তাই চইচৰ ওখ চেণ্ডেল মোৰ ফালৰ পৰা। আপোনালোকেও আমাৰ 2 বছৰ কৰোণাৰ কাৰণে বিহুটো ভালকৈ নহ'ল, গতিকে সকলোৰে কাৰণে যাতে এই বছৰটো ৰঙালী বিহুটো ভাল হয়, আৰু আমাৰ আগন্তুক নতুন বছৰটো যিহেতু আমাৰ অসমীয়া নতুন নৱবৰ্ষ বুলি কোৱা হয়, গতিকে সকলোৰে ভালকৈ যাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। মোৰ যদি ভিডিঅ'টো ভাল পায় ছাবস্ক্ৰাইব কৰি দিব।